আমাৰ ইংখাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ৰূপায়ণ হৈ আছে। হেণ্ডলুম, চেৰিকালচাৰ, PWD, ইৰিগেশ্যন, PAC, ভেটেৰিনেৰী, PNRD, বিভিন্ন বিভাগৰ যিসমূহ উন্নয়নমুখী যিসমূহ কাম কাজ, সেই কাম কাজসমূহৰ প্ৰগ্ৰেছৰ ওপৰত সেই কাম কাজসমূহ কেনেধৰণে চলি আছে, জনসাধাৰণে কেনেধৰণে চৰকাৰৰ কাম কাজ হোৱাটো বিচাৰে, এই কথা বতৰাবিলাকৰ ফিডবেক, ডেভেলপমেণ্টৰ পাৰ্চেণ্টেজ, এই গোটেইবিলাক কৰিবৰ কাৰণে আজি মই খোৱাং ডেভেলপমেণ্ট ব্লকৰ এই কাৰ্যালয়ত আজি সকলো বিভাগৰ জিলা মুৰব্বী বিষয়াসকল আৰু যিসকল ক্ষেত্ৰভিত্তিক যিসকল অফিচাৰ আছে তেখেতসকলক লৈ আমি এখন ৰিভিউ মিটিং কৰিছোঁ। চাওক, ফলাফল বুলি এইটো কথা নাই, গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, গতিকে কণ্টিনিউটিটো থাকিব। কিন্তু মূল কথা হ'ল যে চৰকাৰে গ্ৰহণ কৰা যিসমূহ আঁচনি, এই আঁচনিসমূহ জনসাধাৰণৰ কাষলৈকে লৈ যাবৰ কাৰণে আমাৰ সকলোৰে যৌথ উদ্যোগ লাগিব, ৰাইজৰো উদ্যোগ লাগিব, বিষয়া কৰ্মচাৰীসকলৰো উদ্যোগ লাগিব। আৰু মই ভাবোঁ যে বিষয়া কৰ্মচাৰীসকল যিহেতু তেওঁলোকৰ এটা মেধা আছে, তেওঁলোকৰ এটা টেলেণ্ট আছে, গতিকে তেওঁলোকৰ এটিটিউডটো যদি অকণমান ডিফাৰেণ্টলি আগুৱাই লৈ যাব বিচাৰে, কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়া জনসাধাৰণ বেছি উপকৃত হ'ব। গতিকে গভৰ্ণমেণ্টৰ কাম, কনষ্ট্ৰাকশ্যন বা অন্যান্য এৱাৰনেছ বা বিভিন্ন ধৰণৰ যিসমূহ ছাৰ্ভিচ, এনেকুৱা ধৰণৰ কাম কাজ আছে, এই কাম কাজসমূহত যদি আমি ডিফাৰেণ্ট থটছ আমি এডিং কৰোঁ, তেতিয়া জনসাধাৰণ উপকৃত হ'ব। এই গোটেই বিষয়বিলাকেই আমি ইয়াতে আজি আলোচনা কৰি আছোঁ।